মিঠা পানটো খাই লওঁ। হে গাইজ, গুড ইভিনিং। আজি আহিছোঁ চিৰিয়াখানাত। এয়া খোজকাঢ়ি আছোঁ। বিৰাট আজি দেওবাৰ বুলি আমনি লাগি গৈছে, মানে ৰুমতে সোমাই সোমাই। সেইকাৰণে অলপমান ওলাই আহিছোঁ। মোৰ ৰুমৰ পৰা বেছি দূৰো নহয়। এয়া খোজকাঢ়ি গৈ আছোঁ, মানুহ নাইয়ে। আৰু পুচকা খালোঁ ঝাল দি। এইটো টাইমত মানে খাবলৈ মন যায় কিবা কিবি এটা। এয়া চাওক, লাইট চাইট জ্বলাই থৈছে। এইখন চিৰিয়াখানাৰ মানে ৰেষ্টুৰেণ্ট হয়। ইয়াতে কিবা কিবি পায় খাবলৈ। দেখাই দিছোঁ আৰু বাকীটো আপোনালোকে জানেই চিৰিয়াখানাত কি কি আছে। এইফালে জুই একুৰা জ্বলি আছে, কিন্তু গুৱাহাটীত এনেকুৱা হোৱা নাই আৰু জুই মানে সেক ল'ব পৰাকৈ। ওচৰৰ পৰা এটা মিঠা পান লৈ আহিছোঁ। ইয়াতে খোজকাঢ়ি খোজকাঢ়ি খাবলৈ, সেইটো এতিয়া খাব লাগিব। আৰু ইয়াত যে কাগজ চাগজ পেলাব নোৱাৰি, চব চাফা কৰি আছে ন, পিটন দিব। এতিয়া অলপ দূৰত গৈ মিঠা পানটো খাই লওঁ। এয়া জুইকুৰা ওচৰলৈ গৈ আছোঁ। মিঠা পানটো মানে কাগজ পেলাই সেই তাত দি জ্বলাই দিম। মিঠা পানটো খাই লওঁ। বহুত দিনৰ মূৰত মিঠা পান এটা খাইছোঁ চিৰিয়াখানাত আহি। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পাৰিলে বহুত শ্বেয়াৰ কৰি দিব। থেংক ইউ।